MLA আছে এজনৰ পিছত আন এজন যোগদান কৰিছে বিজেপিত তাক লৈ যথেষ্ট যিহল গ্ৰাছ লেভেলৰ সাধাৰণ জনতা আছে কংগ্ৰেছত তেওঁলোকে যথেষ্ট দুখ আছে তেওঁলোকে এটা কি হ'ব শেষত কি অৱলম্বন কৰি ৰাইজক হৈ কিবা ক'ব নেকি আপুনি এই একে প্ৰশ্ন বিজেপি দলৰ ভিতৰতো চলি আছে যে দুটা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়কসকলে গৈছে এই একে প্ৰশ্ন বিজেপি সকলৰ কৰ্মীখিনিয়ে কৰি আছে যে তেওঁলোকে কৈছে যে আমি ইমান কষ্ট কৰি আমি এই দুজন বিধায়কসকলৰ প্ৰতি আমি মাত মাতিছোঁ দল সংগঠন কৰিছোঁ এতিয়া তেওঁলোকক নিমাত কৰা গৈছে আজি মংগলদৈত বহুত কষ্ট কৰি বিজেপি মানুহবোৰ নেতাসকল যিসকল প্ৰাক্তন বিধায়কসকল আছিল এতিয়া তেওঁলোকৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰত দেখা পাইছে একে কৰিমগঞ্জত যিসকলে ভাবিছিল যে তেওঁ অনাগত দিনত বিজেপি প্ৰাৰ্থিত্ব পাব আজি তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰত চলি আছে সকলোৱে সুধিছে বিজেপি কৰ্মীখিনি প্ৰশ্ন এটাই যে আমিনো কি ভুল কৰিলোঁ আমি ইমান দিনৰ পৰা আমি বিজেপি কৰি আছোঁ আমি হ'ল পুৰণা বিজেপি আজি আমাৰ কিয় এটা পিছত এটা পুৰণা বিজেপিক চাফা কৰি আছে যিসকলে আজি নতুনকৈ বিজেপিক যোগদান কৰিছে তেওঁলোকে বিজেপি দলৰ স্থান পাইছে কিন্তু যিসকলে আগৰ পৰা বিজেপিক ধৰি ৰাখিছে তেওঁলোকে স্থান পোৱা নাই এইটো পুৰণা বিজেপি ভিতৰত এটা শীতল যুদ্ধ আজি মুকলি হৈ গৈছে কংগ্ৰেছ হ'ল এটা সাগৰ এই সাগৰৰ পৰাই এই নেতাসকল জন্ম লৈছিল এই নেতাসকলৰ পূৰ্বতে কংগ্ৰেছৰ বিধায়কসকল সমষ্টিত আছিলে এই নেতাসকল পিছতো আমাৰ কংগ্ৰেছ দলৰ সাগৰৰ পৰা নতুন নেতৃত্ব ওলাই অনাগত দিনত আমাৰ নতুন নেতৃত্ব নতুন বিধায়কসকল ওলাই আহিব তো সেইকাৰণে আজি আমাৰ দলত নতুন নেতৃত্ব পোৱা এটা আমি সুযোগ পাইছোঁ আৰু তেওঁলোকৰ দলত আগৰ পুৰণা বিজেপি আজি লাহে লাহে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰলৈ বৰ্তমানৰ বিজেপি দলৰ নেতৃত্বই ঠেলি দিছে এইটো চৰকাৰৰ ইয়াত অহংকাৰ লুকাই ৰাখিছে ইয়াৰ এই যে এনেধৰণৰ মন্তব্য ইয়াত চৰকাৰৰ অহংকাৰ আমি শুনা পাইছোঁ ৰাইজে কৈছে যে আমি নিমখৰ দাম 400 টকাত কিয় দিবলৈ হৈছে এইটো বেয়া নহৰুৰ দাম আজি 400 টকা কিয় দিবলৈ হৈছে নিমখৰ দাম 20 টকাত আমি কিয় কিনিবলৈ হৈছে এই ভাল হৈছে নেকি চিলিণ্ডাৰ দাম 1200 টকাত কিয় আমি কিনিবলগীয়া হৈছে আজি কিছু ৰাইজক আজি অৰুণোদয় আঁচনিৰ জৰিয়তে আজি কিছু ৰাইজে পাইছে কিন্তু বহুত ৰাইজে এই আঁচনিৰ পৰা বঞ্চিত আৰু বহুতক কিন্তু কিছুমানক আঁচনি দিছে কিন্তু সকলোৰ ওপৰত আজি মূল্য বৃদ্ধিয়ে হেঁচা জাপি দিছে সকলোৱে আজি 1200 টকা চিলিণ্ডাৰ কিনিবলৈ হৈছে সকলোৱে 20 টকা নিমখ কিনিবলৈ হৈছে সকলোৱে 400 টকাত নহৰু কিনিবলৈ হৈছে সকলোৱে 50 টকা 60 টকাত চাউল কিনিবলৈ হৈছে তো এই এনেকুৱা এটা পৰিৱেশত চৰকাৰে যে কৈছে আমাৰ একো ভুল হোৱা নাই সেই কাৰণতে বিৰোধী দল প্ৰয়োজন আছে বিৰোধী দলৰ কৰ্তব্য যে চৰকাৰৰ ভুল আঙুলি দিয়া বিৰোধী দলৰ কৰ্তব্য যে ৰাইজৰ অভিযোগ চৰকাৰৰ কাণত পেলোৱা কিন্তু চৰকাৰ আজি নিজৰ ব্যক্তিগত ধন সম্পত্তি লৈ ইমান ব্যস্ত ইমান অহংকাৰী ক্ষমতা পোৱাৰ পিছত ইমান অহংকাৰী যে ৰাইজৰ চকু পানী দেখা পোৱা নাই ৰাইজৰ নিবনুৱা যুৱকসকলৰ কণ্ঠ শুনি পোৱা নাই আজি ৰাইজৰ যে কঁকাল ভাঙি গৈছে এই মূল্যবৃদ্ধি যুঁজি এই তেওঁলোক ভাঙি যোৱা কঁকালটো তেওঁলোকে দেখা পোৱা নাই তেওঁলোকৰ টোপনি এই যে কুম্ভকৰণ টোপনিটো ভাঙি দিয়া দায়িত্বটো হৈছে বিৰোধী দল আজি লোকতান্ত্ৰিক পৰিৱেশত আমাৰ চৰকাৰ থাকে আৰু চৰকাৰৰ বিৰুদ্ধে এটা শক্তি থাকে কিন্তু আজি তেওঁলোকে বিৰোধী দলটোক দুৰ্বল কৰি ৰাইজক দুৰ্বল কৰিবলৈ বিচাৰিছে ৰাইজে যে সুবিধা নাপায় নিজৰ কথাবোৰ ক'বলৈ ৰাইজে যে সুবিধা নাপায় নিজৰ অভাৱবোৰ দাঙিবলৈ সেই ধৰণৰ এটা ষড়যন্ত্ৰ বিজেপি দলে ব্যৱহাৰ কৰিছে অসমবাসীয়ে শেষত মই এটা প্ৰশ্ন কৰি আপোনাৰ সময় নলয় শেষ প্ৰশ্ন আপোনাৰ অসমবাসীৰ ৰাইজে আৰু আমাৰ যোৰহাট তিতাবৰ নগাঁও ৰাইজে এটা কথা জানিব বিচাৰিছে আপুনি ক'ব প্ৰতিদ্বন্দ্বিতা কৰিব চাওক যোৰহাটৰ ৰাইজে জানে নেকি কি বিজেপি দলৰ কোন দাবীদাৰ হ'ব ভাল পোৱা যিসকল ৰাইজ আছে মই কৈছোঁ বুকুত লৈ বহুত ৰাইজ জীয়াই আছে আৰু অন্তৰৰ পৰা ভাল পায় আপোনাক ভাল পায় প্ৰয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়াক আজিও অন্তৰত বহুত ৰাইজে লৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা থাকিল সেই ৰাইজৰ প্ৰতি আৰু সকলোৱে সচেতন ৰাইজে জানে যে প্ৰত্যেক দলৰ এটা নীতি নিয়ম থাকে প্ৰত্যেক দলৰ ভিতৰত এটা কেন্দ্ৰীয় নিৰ্বাচনী সমিতি থাকে কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে শেষ সিদ্ধান্ত লয় আৰু নিশ্চয় কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে
সকলো দল সংগঠনৰ তৃণমূল ৰাইজৰ সকলোৰ লগত আলোচনা কৰি তেওঁলোকে এটা সঠিক সিদ্ধান্ত লয় আৰু আমি সেই সিদ্ধান্তৰ কাৰণে বাট চাই আছোঁ কিন্তু আপোনাৰ কোৱাৰ দৰে আপোনাৰ আৱেগটো মই স্বাগতম জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু মোৰ শ্ৰদ্ধা অসমবাসী ৰাইজৰ লগত থাকিল